Karbiang Motor Liaison di District Committee Himpan alang li tumapan ningaklong pan akacharot pilo asinora bangke nili lamthesi riponik po pinipipot si labangso aiste piliton dengpon ng kok mapulutang te laki nili tundak benalong sa mitok pundak lo atipi alama bangke ilitum penangan Karbiang Thomas Council Kachariatum IM Pencenglo kape katum stame lembape through alam ni sikipuan kono ni kilo tundo lahilo let us fulfill sikipu the oath of the constitution by working on our kartavya sikipu but in this mahayagna nation building alam ni pura tuma kartavya tel betum kam claim la purte nation building fund kam claim han misanji pusikipu nasi nitum ta pini ke kartavya ke claim wala ke BJP pa nang citaan tunang ko nitum kartavya wala ta nitum ke claim ke lasan nitum accept mo ni pini ba kasi pini bangke Karbiang Autonomous Council tum fund ni batay pulo ito pichong hoy pa lahay Karbiang Autonomous Council ko nani interaction meet ta pini unnecessary ka cross nan ha West Karbiang ahin lang son unnecessary ladak tuwar laso adak yan interaction meet ki biya lar pete tuwar silam rom tamile Karbiang Council down Karbiang Council down Dr. Pilihan Rohan go back Dr. Pilihan Rohan go back Dr. Pilihan Rohan go back Education Minister go back Karbiang Council down Dr. Pilihan Rohan go back Dr. Pilihan Rohan go back Dr. Pilihan Rohan go back Education Minister go back আজি কাৰ্বি ছাত্ৰ সন্থা উদ্যোগত ডিফু ডিষ্ট্ৰিক্ট কমিটি উদ্যোগত তাত সিট ইন ডেমনষ্ট্ৰেশ্যন প্ৰগ্ৰাম এটা লঞ্চ কৰা হৈছে মূল কাৰণটো হ'ল যোৱা কেইবামান মাহৰ পৰা কাৰ্বি আংলং অট'নমাছ কাউন্সিল আণ্ডাৰৰ যি ভেঞ্চাৰ স্কুল টিচাৰ্ছ চেলাৰী দিব নোৱাৰাৰ কাৰণে আমাৰ টিচাৰসকলে বহুত কষ্ট পাইছে সেই গতিকে আমি কাৰ্বি ছাত্ৰ সন্থাৰ এটা আমি ডেমনষ্ট্ৰেশ্যন আমি লঞ্চ কৰিলোঁ আজি আৰু এই ডেমনষ্ট্ৰেশ্যনটো আমি ইয়াৰ পৰাই আমি কাউন্সিলক আমি ধিক্কাৰ দিছোঁ যে অতি শীঘ্ৰে টিচাৰবিলাকৰ কাৰণে চেলাৰীটো ৰিলিজ কৰে যদি নহয় আমাৰ আন্দোলন কিন্তু আগতীয়াকৈ গৈ থাকিব ডেম'ক্ৰেটিকেলি চাওক এতিয়া কাৰ্বি আংলং অট'নমাছ কাউন্সিলে কৈ থাকে কোৱালিটি এডুকেশ্যন বিষয় লৈ বিভিন্ন স্কুলত কাৰ্বি আংলং অট'নমাছ কাউন্সিল ইএমএ ভিজিট কৰি থাকে কোৱালিটি এডুকেশ্যনৰ কাৰণে কিন্তু কোৱালিটি এডুকেশ্যন নামটো লৈ পেলাই গান গাই পেলাই যে টিচাৰসকলক যে দৰমহা দিব নোৱাৰাটো এইটো কোনটো এংগুলৰ কোৱালিটি এডুকেশ্যন হ'ব আপোনালোকে চিন্তা কৰক গতিকে আজি আমি ইয়াৰ পৰা ধিক্কাৰ দিছোঁ কাৰ্বি আংলং অট'নমাছ কাউন্সিল CM তুলিৰাম ৰংহাংদেৱক আৰু তেখেতৰ যি কালিগছবিলাকক সোনকালে কাৰ্বি আংলং অট'নমাছ কাউন্সিল আণ্ডাৰৰ যি ভেঞ্চাৰ স্কুল টিচাৰবিলাকক দৰমহাটো মোকলাই দিয়া সেইটো আমাৰ দাবী মূল দাবী এই মূল দাবীটোহে আজি আমাৰ এই চিট ইন ডেমনষ্ট্ৰেশ্যন প্ৰগ্ৰামটো লঞ্চ কৰা হৈছে কমচে কম 11 মাহমান হ'ল আৰু আমি বাৰম্বাৰ আমি প্ৰেছ মিটো দিলোঁ আমি অৱগত কৰিলোঁ ইএমকো যে সোনকালে এই দৰমহাকেইটা দিব লাগে কাৰণ ভেঞ্চাৰ স্কুল টিচাৰবিলাককো তেখেতসকলেও ফেমিলি আছে ৰিলেটিভছ আছে ল'ৰা ছোৱালী আছে পঢ়াব লাগে কিন্তু 11 মাহ নিদিয়াকৈ ডিউটি কৰাটো সম্ভৱ নহয় তথাপিও আমাৰ টিচাৰসকলে অন হিউমেনিটেৰিয়ান গ্ৰাউণ্ড কাম কৰিব গৈ আছে এতিয়ালৈকে কিন্তু এতিয়া সীমাটো পাৰ হৈ গৈছে গতিকে কাৰ্বি ছাত্ৰ সন্থাই গৰিহণা দিছোঁ অট'নমাছ কাউন্সিলক যে সোনকালে এই মোকলাই দিব লাগে যদিহে নহয় কিন্তু আমাৰ আন্দোলনটো আৰু ইয়াতকৈ তীব্ৰতৰ আন্দোলন হ'ব ডেম'ক্ৰেটিকেলি